জয় জয়তে ধৰিলোঁ কঠীয়া আৰু 2023 বৰ্ষৰ খেতিয়কসকলৰ ভাৱে পঠালোঁ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা। মজাকে হৈ আছিলোঁ গাইছ বিচনাত ৰাতিপুৱা আৰু আমাৰ ফাদাৰে গৈ পিনি দিলে গালি, দৌৰি আহিলোঁ, আহি চালোঁ পথাৰ আৰু এইখিনিত অকণমান পানী আছে। চ' সেইফালে চাওক পানী নাই, কি হ'ব এতিয়া পানী যোগান ধৰিব লাগিব। ইফালে যিহেতু নলা এটা আছে, নলাটো খুলি দিম, গোটেইখিনি পানী আহি আমাৰ এই খেতিৰ মাজত সোমাব। আৰু এনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' সকলোকে ভিডিঅ'টো এনজয় কৰক। আজি ৰোৱনী কৰিম। ৰোৱনী কৰিলেতো নহ'ব, আমাক প্ৰথমে কি লাগিব, গৰু লাগিব দুটা। চ' গৰু এতিয়া ক'ত পাম, বলক আমি এতিয়া গৰু বিচাৰি যাওঁ। আৰু এয়া আহি চাইছোঁ, ইয়াত আমাৰ ফাদাৰে বান্ধি থৈছে কচু বাগানৰ মাজত গৰু দুটা, ৰঙা আৰু ক'লা। আৰু এনেকৈ দাঁত মাজি আহি গ'লোঁ আমাৰ ইয়াক কঠীয়া বাৰীলৈ। আপোনালোকে চাব পাইছে কঠীয়া বাৰী, আৰু ইফালে আছে আমাৰতো হালটো বাব লাগিব, যিহেতু আজি ৰোৱনী কৰিম। প্ৰথম 2023 বৰ্ষৰ আজি প্ৰথমটো ৰোৱনী দিম, আৰু প্ৰথমে আমি এইখন কোঠাত হাল বাম। তাৰপাছত আৰু এখন আছে এইফালে, আপোনালোকৰ সেইফালে মাজত আছে, এই দুটা কোঠালি লগাম আজি। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু পেজটো ফ'ল' কৰি দিব যদি ফেচবুক পেজৰ পৰা চাই আছে। আৰু বলক মুখ চুখ ধুই লওঁ, অকণমান নাস্তা খাই লওঁ, তাৰপাছত আমাৰ আৰম্ভ কৰিম। খেতিত যিহেতু হাল বাম বুলি কৈছোঁ, মোৰতো মাটি নাই, মইতো মাটি কিনা নাই, এতিয়া মাটি ক'ত পাম, এতিয়া চিন্তা হৈ গ'ল নহয়। চ' একো নাই, বম পানী পিয়াহ লাগিছিলে। চ' আহি পিনি এতিয়া পানী চানী খালোঁ, আৰু এয়া অৱস্থা চাওক, একেবাৰে বোকাত লুদুৰ পুদুৰ হৈ গ'ল। আৰু এয়া আমাৰ কাম চলি আছে এইফালে ধুমাধুম। আৰু এইফালে চাওক আপোনালোকে নদী, ৰঙা নদী, পানী মানে বহুত হৈ আছে, এতিয়ালৈকে পানী কমা নাই ভালকৈ। আৰু এয়া আমাৰ পাহাৰ, ডাঙৰীয়া চফা হৈ গ'ল প্ৰায়, ডাৱৰ ইমান নাই পাহাৰত। মোবাইলটো অলপ চাৰ্জ দি দিওঁ, তাৰপাছত নহ'লে ভিডিঅ' বনাব নোৱাৰোঁ নহয়, আপোনালোকক দিবলৈ নোৱাৰোঁ। চ' মানে চাহ তাহ খাই দিলোঁ, অলপ মানে কিবা আৰু ওলাই আহি আছে। আৰু এতিয়া এয়া কঠীয়া হাতত লৈ লৈছোঁ, ৰোৱনী কৰিম। আৰু এফালৰ পৰা ৰোৱনী কৰি গৈ থাকিম, যিহেতু এটা কোঠালি আজি হাল বাই হ'ল, আৰু এইখিনিকে লগাম। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো, সকলোৱে ভাল লাগিলে মৰম অকণমান দিব চব বন্ধুসকল। আৰু এতিয়া কেমেৰা ষ্টেণ্ডত লগাই দিছোঁ, একদম আপোনালোকৰ নাম লৈ পিনি ঈশ্বৰৰ আশীৰ্বাদত ভাল হয়। হাই গাইজ, হাল বোৱা হৈ গ'ল, আমাৰ ৰোৱনীও শেষ হৈ গ'ল, আৰু লগাই এইটো আমাৰ আজি কাম ক্লিয়াৰ। চ' গা পা ধুই ভাত পানী খাই, আৰু এতিয়া লাষ্ট ফিনিচিং ভিডিঅ'খন আপোনালোকক দি দিছোঁ, আপোনালোকে চাওক। আৰু আজিৰ পৰা যিহেতু ষ্টাৰ্ট কৰিছোঁ, বৰষুণ থাকিলে আজিৰ পৰা, আৰু বেছি নালাগে, 4-5 দিন লাগিব। 5 দিনৰ ভিতৰত আমাৰ খেতি পূৰা সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব ৰোৱনী কৰি। চ' ইয়াৰে প্ৰতিশ্ৰুতিৰে আজিৰে এইখন ভিডিঅ' সমাপ্ত কৰিছোঁ। ভাল লাগিছে চাই, সকলোৱে মৰম অকণমান দিব, আৰু শ্বেয়াৰ কৰিব, আৰু আগুৱাই যোৱাত সহায় কৰি দিয়ে। থেংক ইউ সকলোকে। আৰু 2023 বৰ্ষৰ ধান খেতিৰ ভিডিঅ'ৰ পৰা বাই বাই। একে 2 আলম ভাইৰ ভিডিঅ' জুই।